জৈন স্যার স্যার মই নিজৰ ৱাইফৰ লগত বিয়া হৈছিল নতুন নতুন হানিমুনত আহিছোঁ এই কাশ্মীৰত আহিছোঁ স্যাৰ কাশ্মীৰৰ এই পেহেলগাম যে স্যাৰ হয় স্যাৰ কি ধুনীয়া জেগা হয় স্যাৰ পাহাৰ বনে ভৰি আছে হয় স্যাৰ স্যাৰ মোৰ আৰু 15 দিন ছুটি আছে হয় স্যাৰ 15 দিনৰ পিছতে জইন কৰিম থ্যাংক ইউ স্যাৰ জৈন স্যাৰ ঠিক আছে স্যাৰ এই ছাৰে ফোন কৰিছিলে এই ছাৰে সুধিছে আৰু খবৰ নতুন নতুন বিয়া না Đâu vậy? Đúng đâu? এই উগ্ৰপন্থীবোৰৰ মাত্ৰ এটাই উদ্দেশ্য ভাৰতত থকা হিন্দু মুছলিমৰ মাজত একতা ভংগ কৰা কিন্তু ইহঁত সফল নহয় ইহঁত অতীততো সফল হোৱা নাছিল